আজি কিছুদিন আগতে মই এটা অৰ্ডাৰ কৰিছিলোঁ আৰু এই পাৰ্চেলটো এতিয়া আনবক্সিং কৰিম। কিন্তু তাৰ আগতে এটা কথা কৈ থৈ দিওঁ যে যিকোনো পাৰ্চেল আনবক্সিং কৰাৰ আগতে ভালকৈ চাই ল'ব লাগে সম্পূৰ্ণকৈ পেকেটটো সিল আছে নে নাই, খোলা আছে নেকি বা কৰবাত কিবা এটা ক্ৰেক আছে নেকি। এতিয়া এই পেকেটটো সম্পূৰ্ণ সিল আছে, গতিকে ইয়াক আমি খুলিব পাৰোঁ। চাওক, এটা সুন্দৰ ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স কামত ব্যৱহাৰ হোৱা এটা মেজাৰিং ইনষ্ট্ৰুমেণ্ট, ডিজিটেল মাল্টিমিটাৰ। এই ইনষ্ট্ৰুমেণ্টটো হাতত নাথাকিলে ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্সৰ কাম কৰাটো অসম্ভৱ বুলিয়েই ক'ব পাৰি। আজি আমি এই ডিজিটেল মাল্টিমিটাৰৰ বিষয়ে সম্পূৰ্ণকৈ আলোচনা কৰোঁ, কাৰণ এই ডিজিটেল মাল্টিমিটাৰ এটা যদি হাতত নাথাকে এজন ইলেক্ট্ৰিকেলৰ কাম কৰা টেকনিচিয়ান বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ এই ইনষ্ট্ৰুমেণ্টবিধ বহুত প্ৰয়োজনীয় এবিধ ইনষ্ট্ৰুমেণ্ট। এই ডিজিটেল মাল্টিমিটাৰৰ সহায়ত আমি কি জুখিব পাৰোঁ, কি ইয়াৰ দ্বাৰা মেজাৰ কৰিব পাৰোঁ। ডিচি ভল্টেজটো আমি ডাইৰেক্টলি জুখিব পাৰোঁ, এচি ভল্টেজ জুখিব পাৰোঁ, ডিচি কাৰেণ্ট এচি কাৰেণ্ট জুখিব পাৰোঁ, আৰু আমি ৰেজিষ্টেঞ্চ ইয়াৰ দ্বাৰা মেজাৰ কৰিব পাৰোঁ। যিকোনো এটা পাৰ্টছৰ কিমান ওহমছ ৰেজিষ্টেঞ্চ থাকে সেইটো আমি ডাইৰেক্টলি ইয়াৰ সহায়ত জুখিব পাৰোঁ। আৰু ইয়াৰ দ্বাৰা আমি মেজাৰ কৰিব পাৰোঁ যে এটা কেপাচিটৰৰ ভেলু কিমান থাকে। এইখিনি হ'ল চিলেক্টৰ পেনেল। ইয়াত এটা চিলেক্টৰ সুইচ আছে। আমি যেতিয়াই যিটো আমাক ভেলু দৰকাৰ হয় তাক আমি চিলেক্টৰ সুইচৰ সহায়ত সেইটো এডজাষ্ট কৰি ল'ব পাৰোঁ। মাল্টিমিটাৰ, আৰু এইটো এই চিলেক্টৰ সুইচৰ দ্বাৰা যেতিয়াই যিটো আমাৰ ভেলু জুখিবলগীয়া হয় এই চিলেক্টৰ সুইচৰ দ্বাৰা আমি এডজাষ্ট কৰি ল'ব পাৰোঁ। এইটো হ'ল পাৱাৰ সুইচ। মিটাৰটোৰ কাৰণে যিটো পাৱাৰ লাগে সেই পাৱাৰটো অন কৰিবলৈ এইটো এটা ইয়াৰ সুইচ। এইটো যিটো য়েলো কালাৰৰ যিটো বুটম আছে এইটো হ'ল পাৱাৰ সুইচ। এই ৰেঞ্জটো যিটো স্কাই ব্লু কালাৰৰ যিটো ৰেঞ্জ আছে এই ৰেঞ্জটো হ'ল ৰেজিষ্টেঞ্চ ৰেঞ্জ, ওহমছ ৰেঞ্জ বুলি কোৱা হয় ইয়াক। আৰু ৰেজিষ্টেঞ্চৰ ভেলু জুখিবলৈ এই চিলেক্টৰ সুইচটো এই ৰেঞ্জটোত আমি দি ল'ব লাগিব। ইয়াত কিমানৰ পৰা আছে 200 ওহমছৰ পৰা 200 মেগা ওহমছলৈকে ইয়াৰ ৰেজিষ্টেঞ্চ ৰেঞ্জটো আছে। ইয়াৰ পিছত ইয়াৰ যি হোৱাইট কালাৰৰ যিটো এইটো ৰেঞ্জ আছে এই হোৱাইট কালাৰৰ ৰেঞ্জটো হ'ল ডিচি ভল্টেজ জোখাৰ কাৰণে। ইয়াত ৰেঞ্জটো কিমান আছে 200 মিলি ভল্টৰ পৰা 1000 ভল্টলৈকে আমি ডিচি ভল্ট ইয়াত মেজাৰ কৰিব পাৰোঁ। ইয়াৰ যিটো বগা ৰঙৰ এই ৰেঞ্জটো আছে। এইটো যিটো য়েলো কালাৰৰ যিটো ৰেঞ্জ আছে এই ৰেঞ্জটো আমি কেতিয়া ইউজ কৰিম যেতিয়া এচি ভল্টেজ জুখিবলগীয়া হয়। এচি ভল্টেজ যেতিয়া জুখিবলগীয়া হয় তেতিয়াহ'লে আমি হালধীয়া ৰঙৰ এই ৰেঞ্জটোত চিলেক্টৰ সুইচটো আমি প্লেচ কৰিম। ইয়াত কিমান ৰেঞ্জ আছে, ইয়াত 200 মিলি ভল্টৰ পৰাও ইয়াত 750 ভল্টলৈকে আছে। যে যদি আমাৰ 250 ভল্ট জুখিবলগীয়া হয় তেতিয়াহ'লে 750 ভল্টত দিম। 200ৰ তলত ভল্টেজ যদি জুখিবলগীয়া হয় তেতিয়াহ'লে আমি 200 ভল্ট ৰেঞ্জত দিম। গতিকে তেনেকৈ আমাৰ এচি ভল্টৰ যিটো ৰেঞ্জ এই ৰেঞ্জটোত আমি এচি ভল্টেজ সুন্দৰকৈ মেজাৰ কৰিব পাৰোঁ। স্কাই ব্লু কালাৰৰ যিটো ৰেঞ্জ আছে কেপাচিটেঞ্চ ভেলু মেজাৰ কৰিবলৈ আমি এই পইণ্ট কেইটা ইউজ কৰিম, স্কাই ব্লু পইণ্ট কেইটা। কেপাচিটৰৰ যিটো ভেলু ডাইৰেক্টলি যদি আমি মেজাৰ কৰিবলগীয়া হয় তেতিয়াহ'লে ইয়াত আমি এই কেপাচিটৰ ৰেঞ্জত চিলেক্টৰ সুইচটো দি কিনে আমি তাৰ ভেলুটো ধুনীয়াকৈ মেজাৰ কৰিব পাৰোঁ কেপাচিটৰবিলাকৰ। ইয়াৰ 20 নেনোফেৰাডৰ পৰা 200 মাইক্ৰ'ফেৰাডলৈকে ইয়াৰ ৰেঞ্জ আছে। যিকোনো ফেনৰ বা যিকোনো মটৰবিলাকৰ যিকোনো এটা চাৰ্কিটৰ কণ্ডেনচাৰৰ ভেলুটো আমাৰ টেষ্ট কৰিবলৈ ইয়াত সুন্দৰ সুবিধা এটা এমিটাৰটোত দিয়া আছে। এই হোৱাইট কালাৰৰ এই ৰেঞ্জটো হ'ল এম্পিয়াৰ। ডাইৰেক্ট কাৰেণ্টৰ এম্পিয়াৰৰ ভেলুটো মেজাৰ কৰিবলৈ এই হোৱাইট কালাৰৰ ৰেঞ্জটো আমি ইউজ কৰিব পাৰোঁ। এই ৰেঞ্জটো 2 মিলি এম্পিয়াৰৰ পৰা 10 এম্পিয়াৰলৈকে ইয়াৰ ৰেঞ্জটো আছে, যথেষ্ট ৰেঞ্জ আছে।
এই ৰেঞ্জটো হ'ল AC এম্পিয়াৰ AC কাৰেণ্টৰ AC কাৰেণ্ট জুখিবলৈ আমি এই ৰেঞ্জটো ইউজ কৰিম আৰু এই ৰেঞ্জটো মিনিমামটো 2 মিলি এম্পিয়াৰৰ পৰা মেক্সিমাম 10 এম্পিয়াৰলৈকে ৰেঞ্জটো আছে 2 মিলি এম্পিয়াৰ 20 মিলি এম্পিয়াৰ 200 মিলি এম্পিয়াৰ যথেষ্ট ভাল ৰেঞ্জ এটা এই মিটাৰটোত আছে গতিকে অতি সহজতে আমি যিকোনো এটা সাৰ্কিটৰ কাৰেণ্ট ভ্যালুটো ইয়াৰ সহায়ত মেজাৰ কৰিব পাৰো এই পইণ্টটো যেটো স্কাই ব্লু কালাৰৰ এই পইণ্টটো আছে না এই পইণ্টটো হ'ল কন্টিনিউটি টেষ্ট যিকোনো এটা কয়েলৰ কন্টিনিউটি এই কন্টিনিউটিটো টেষ্ট কৰিবলৈ এই পইণ্টটো ইউজ কৰা যায় ইয়াৰ আৰু এটা টেষ্ট অপচন আছে এটো হ'ল ডায়োড এই ডায়োড বিলাক ইয়াৰ সহায়ত আমি চাব পাৰো ভাল নে বেয়া আৰু এই কন্টিনিউটি পইণ্টটোত এটা বাজাৰ সাউন্ড ইনবিল্ট আছে কন্টিনিউটি পইণ্টৰ আমাৰ বাজাৰ সাউন্ডেও হেল্প কৰে যথেষ্ট সেই মিটাৰটোৰ যেটো টেষ্ট প্ৰব আছে সেই প্ৰবটো ইনসাৰ্ট কৰিবলৈ ইয়াত 4টা পইণ্ট দি থোৱা আছে এই 4টা পইণ্ট এতিয়া কোনটো পইণ্টত আমি কেতিয়া প্ৰবডাল কোট লগাম এটা কমন পইণ্ট আছে সেই কমন পইণ্টত যেটো আমাৰ ব্ল্যাক কালাৰৰ যিডাল প্ৰব আছে সদায় কমন পইণ্টতে হেতু লাগি থাকিব বাকি ৰেড কালাৰৰ প্ৰবডাল আমি সময় সাপেক্ষে যেতিয়াই আমি বেলেগ বেলেগ ভ্যালু টেষ্ট কৰিব লগা হ'ব বেলেগ বেলেগ পইণ্টত আমি ইনসাৰ্ট কৰিম এটা ফাৰ্স্ট পইণ্টটো আছে ভোল্ট আৰু ohms যেতিয়া কোনো এটা সাৰ্কিটৰ ভোল্টেজ মেজাৰ কৰিবলগীয়া হয় আৰু ৰেজিস্ট্যান্স মেজাৰ কৰিবলগীয়া হয় গতিকে এই ভোল্টেজ আৰু ৰেজিস্ট্যান্স মেজাৰ কৰাৰ সময়ত যেটো ৰেড কালাৰৰ যিডাল প্ৰব আছে সেই প্ৰবডাল আমি যেটো ৰেড পইণ্ট আছে সেই পইণ্টত আমি ইনসাৰ্ট কৰিম ইয়াৰ ম্যাক্সিমাম DC ভোল্ট আমি জুখিব পাৰো 1000 ভোল্ট আৰু AC ভোল্ট জুখিব পাৰো 750 ভোল্ট আমি জুখিব পাৰো আৰু ইয়াত আৰ্ট যেটো ৰেজিস্ট্যান্সও আমি ইয়াৰ সহায়ত চেক কৰিব পাৰো নেক্সট বাওঁফালে আৰু এটা পইণ্ট আছে এটো MA that is মিলি এম্পিয়াৰ আৰু ওচৰৰ যেটো চিন আছে এটো কেপাসিটেন্সৰ সিম্বল যদি আমি কেপাসিটৰৰ ভ্যালু আমি চেক কৰিবলগীয়া হয় তেতিয়া হলে আমি প্ৰবডাল ৰেড প্ৰবডাল এই পইণ্টত ইনসাৰ্ট কৰিম আৰু যদি এম্পিয়াৰ মিলি এম্পিয়াৰ কাৰেন্ট মিলি এম্পিয়াৰ যদি আমাৰ কৰবাত টেষ্ট কৰিবলগীয়া হয় মানে মেজাৰ কৰিবলগীয়া হয় মিলি এম্পিয়াৰটো তেতিয়া হলে আমি ইয়াত এই পইণ্টত ৰেড কালাৰৰ প্ৰবডাল আমি ইয়াত ইনসাৰ্ট কৰিম কানেক্ট কৰিম নেক্সট আৰু লাষ্টৰ পইণ্টটো আছে 10 এম্পিয়াৰ ম্যাক্সিমাম যেতিয়া কোনো এটা সাৰ্কিটৰ ভ্যালু আমি 10 এম্পিয়াৰলৈকে মেজাৰ কৰিবলগীয়া হয় 10 এম্পিয়াৰৰ আশেপাশে মেজাৰ কৰিবলগীয়া হয় এটা ম্যাক্সিমাম 10 এম্পিয়াৰ কৈছে হয়তো 10 এম্পিয়াৰৰ ওপৰত থকা কাৰেন্ট যদি আমি ইয়াৰ সহায়ত মেজাৰ কৰো হেতু মিটাৰটো আমাৰ কিবা এটা প্ৰবলেম দেখাই দিব পাৰে গতিকে আমি ৰেড কালাৰৰ প্ৰবডাল তেতিয়া আমি এই 10 এম্পিয়াৰ ম্যাক্সিমাম পইণ্টত আমি কানেক্ট কৰিম যেতিয়া আমাৰ যিকোনো এটা সাৰ্কিটৰ কাৰেন্ট 10 এম্পিয়াৰলৈকে আমি জুখিবলগীয়া হয় এই মিটাৰটোৰ বেক সাইডত এটা ষ্টেণ্ড আছে এই ষ্টেণ্ডডাল আমি ইউজ কৰিব পাৰো মিটাৰটো আমি থিয়কে ৰাখিবলৈ ষ্টেণ্ডডাল ধুনিয়াকৈ আমি ইউজ কৰিব পাৰো আৰু ষ্টেণ্ডডালৰ তলত ইয়াত কেইটামান ইনষ্ট্ৰাকচন দিয়া আছে মিটাৰটোৰ বিষয়ে একেটা পঢ়ি ল'ব লাগে আৰু মিটাৰটো থিয়কে ৰাখিবলৈ এটা সুন্দৰ ষ্টেণ্ড মিটাৰটোৰ পিছফালে আমাক দি দিছে আমি মিটাৰটোৰ লগত আমাৰ যি দুডাল প্ৰব দিছে সেই প্ৰব দুডাল আমি কানেক্ট কৰিম কেনেকৈ কানেক্ট কৰিম যে এই দুটা কালাৰৰ প্ৰব আমাক দিছে এটা ব্ল্যাক কালাৰ এটা ৰেড কালাৰ ব্ল্যাক কালাৰৰ পইণ্টটো সদায় কমন পইণ্টত আমি কানেক্ট কৰিম কমন পইণ্টত কানেক্ট কৰাৰ লগে লগে আমাৰ নেক্সট যেটো আমাৰ ভোল্ট আৰু ohms ৰেঞ্জ আছে ৰেড কালাৰৰ পইণ্টটো আমি সদ্যহতে বৰ্তমান ইয়াতে কানেক্ট কৰিম যেতিয়া আমাৰ এম্পিয়াৰ জুখিব লগা হ'ব তেতিয়া আমি এম্পিয়াৰ ৰেঞ্জত ৰেড কালাৰ প্ৰবডাল কানেকশন কৰিম এটা মিটাৰটো আমি টেষ্ট কৰি চাম কি টেষ্ট কৰিম মিটাৰটো অন হয় নে নহয় আৰু এই ঠিকমতে কাম কৰে নে নকৰে এটা মিটাৰ আমি পাৱাৰ সুইচটো অন কৰিম এই পাৱাৰ সুইচটো অন কৰিলো মিটাৰটো অন হৈছে এতিয়া আমি কি কৰিম কন্টিনিউটি পইণ্টত এই যেটো সিলেক্টৰ সুইচ আছে এই সিলেক্টৰ সুইচত কন্টিনিউটি পইণ্টটো দি কিনে আমি আকৌ মিটাৰটো এবাৰ টেষ্ট কৰিম কন্টিনিউটি পইণ্টত সিলেক্টৰ সুইচটো ৰাখি আমি মিটাৰৰ প্ৰব দুডাল ৰেড ডাল আৰু ব্ল্যাক ডাল আমি টাচ কৰিম টাচ কৰিলে ইয়াৰ ভ্যালুটো ডিসপ্লে ভ্যালুটো হি 0 দেখাব লাগিব এটা চাওক আমি এই প্ৰব দুডাল মই কানেক্ট কৰি দিছো আৰু এই প্ৰব দুডাল কানেক্ট কৰাৰ লগে লগে 0 ৰিডিং দিছে ইয়াৰ দ্বাৰা আমি বুজিব লাগে যে মিটাৰটো ভাল অৱস্থাত আছে আৰু ই সুন্দৰভাৱে কাম কৰিব এটা আমি এটা টেষ্ট কৰি চাম কি টেষ্ট কৰিম এটা বাল্ব যেটো ইনকন্ডিশন যেটো বাল্ব সেই বাল্বটো আমি চেক কৰিম কি চেক কৰিম যে ই বাল্বটোৰ ভিতৰত যেটো ফিলামেন্ট আছে টাংস্টেন ফিলামেন্ট আছে সেই ফিলামেন্টটো সঠিকভাৱে হি ক্লোজ সাৰ্কিট হৈ আছে না নাই টাৰ্মিনেল পইণ্টৰ লগত বাল্বৰ হেতু আমি টেষ্ট কৰিম হেতু টেষ্ট কৰিবলৈ আমি বাল্বৰ পিছফালে এই যি দুটা টাৰ্মিনেল আছে এটো লিড লগাই থোৱা টাৰ্মিনেল এই টাৰ্মিনেল দুটাত আমি এই প্ৰব দুডাল লগাম আৰু এই প্ৰব দুডাল কেনেকৈ লগাম
ৰেড ডাল আৰু ব্লেক ডাল যিকোনো এটা মাথাত আমি লগাম কণ্টিনিউটি কাম ৰেজিষ্টেন্স ভ্যালু যদি দেখুৱায় তেতিয়াহ'লে আমি জানিম যে এই বাল্বটো ভালে আছে এতিয়া আমি প্ৰব দুডাল লগাই দিলোঁ লগাই দিয়াৰ পিছত ইয়াত দেখা গৈছে ইয়াত ভ্যালু এটা ক্ৰিয়েট হৈছে 061 দ্যাট মিন্স আমি জানিব লাগিব যে এই কণ্টিনিউটি দেখাইছে থ্ৰু ৰেজিষ্টেন্স আৰু এই ইয়াৰ যিটো বাল্বৰ যিটো ফিলামেন্ট আছে বাল্বৰ ফিলামেন্টৰ ৰেজিষ্টেন্স আছে ম্যাক্সিমাম 61 ohms গতিকে এই বাল্বটো ভাল গতিকে আমি এই মিটাৰটোৰ সৈতে টেষ্ট কৰি গম পালো যে বাল্বটো আমাৰ ভালে আছে আৰু ইয়াক আমি হোল্ডাৰৰ লগত যেটা কানেক্ট কৰিম বাল্বটো জ্বলিব কাৰণ এইটো যেটো এসি বাল্ব হোৱা কাৰণে ইয়াৰ টাৰ্মিনেল দুডালৰ কোনো ধৰণৰ নিৰ্দিষ্ট এটা ইয়াত ডেষ্টিনেশ্যন নাই যে আমি ইয়াৰ ৰঙাটো এইটো ইয়াত লগাব লাগিব আৰু কোলাটো ইয়াত লগাব লাগিব এবাৰ আমি এটা বেটাৰী টেষ্ট কৰি চাম যিকোনো বেটাৰী যেটো আউটপুট যেটো সোৰ্স আউটপুট সোৰ্সটো সদায় ডিসি এই বেটাৰীটো 9 ভোল্টৰ বেটাৰী আৰু এই বেটাৰীটো 9 ভোল্টটো এক্স্যাক্টলি ইয়াত আছে নে নাই ওপৰত যদিও 9 লিখা আছে কিন্তু বেটাৰীটো আউটপুটটো 9 ভোল্ট দিয়ে নে নিদিয়ে হেতু চেক কৰি চাম আমি কেনেকৈ চেক কৰিম ইয়াৰ যেটো সিলেক্টৰ সুইচ আছে সিলেক্টৰ সুইচটো আমি এই সিলেক্টৰ ৰেঞ্জৰ ডিসি ভোল্টেজ সোৰ্সৰ 20 ভোল্টত আমি ইয়াক এডজাস্ট কৰিম কি কাৰণে 20 ভোল্টত কৰিম যেহেতু বেটাৰীটো 9 ভোল্টৰ আমি ইয়াত লিখা আছে 9 ভোল্ট গতিকে 20 ভোল্টত আমি ইয়াক এডজাস্ট কৰিম আৰু 20 ভোল্টত এডজাস্ট কৰি কিনে আমি ইয়াৰ যিডাল ৰেড কালাৰৰ প্ৰব আছে ৰেড কালাৰৰ প্ৰবডাল আমি ইয়াৰ পজিটিভ টাৰ্মিনেলটোত লগাম আৰু ব্লেক কালাৰৰ প্ৰবডাল নেগেটিভ টাৰ্মিনেলত লগাম গতিকে এই ডিসি বেটাৰীটো ভোল্টেজটো ডিসি সোৰ্সৰ যেটো আমি ভোল্টেজ আমি টেষ্ট কৰিব লাগিব তেতিয়া কিন্তু মিটাৰৰ প্ৰব দুডাল ৰেড আৰু ব্লেক কালাৰ আমি স্ট্ৰিক্টলি মেইনটেইন কৰিব লাগিব ৰেড ডাল আমি ক'ত লগাম পজিটিভ টাৰ্মিনেলত লগাম আৰু যিডাল ব্লেক কালাৰৰ প্ৰব আছে ব্লেক কালাৰ সদায় নেগেটিভ টাৰ্মিনেলত লগাম ডিসিৰ ক্ষেত্ৰত ফেজ নিউট্ৰেল বুলি ক'ব নালাগে আৰু ডিসিৰ ক্ষেত্ৰত সদায় পজিটিভ আৰু নেগেটিভ কানেকশনটো এই পজিটিভ নেগেটিভটো কেতিয়াও হি উল্টা পাল্টা হ'ব নালাগে লগোৱা সময়ত গতিকে আমি ইয়াত বেটাৰীটোৰ লগত ৰেড কালাৰৰ প্ৰবডাল আমি পজিটিভ টাৰ্মিনেলটোত কানেক্ট কৰিছো আৰু ব্লেক কালাৰৰ প্ৰবডাল আমি নেগেটিভ এই পইণ্টটোত কানেক্ট কৰিলো দেখা গৈছে আমাৰ ৰিডিংটো 9.78 দিছে কিন্তু বেটাৰীটো আছিল 9 ভোল্টৰ গতিকে ই উইদাউট লোড ইয়াত কোনো লোড নাই আৰু বেটাৰীটো একেবাৰে নতুন বেটাৰী আৰু নতুন বেটাৰী হোৱাৰ কাৰণে ইয়াত অলপ ভোল্টেজটো পইণ্ট সামথিং কিবা এটা ভোল্টেজ বেছিকে দেখাব পাৰে হেতু বিশেষ ডাঙৰ কথা নহয় গতিকে বেটাৰীটো ভোল্টেজটো ওকে আছে গতিকে আমি এই সৰু সৰু দুটা টেষ্টৰ সহায়ত আমি মিটাৰটো ওকে আছে নে নাই ভাল আছে নে নাই ঠিকমতে কাম কৰিছে নে নাই আমি মিটাৰটো টেষ্ট কৰিলো এবাৰ এটা সৰু টেষ্ট এটা কৰি চাওঁ বেটাৰী যেটো টাৰ্মিনেল আছে পজিটিভ আৰু নেগেটিভ আমি প্ৰব দুডাল ইন্টাৰচেঞ্জ কৰি লগাই চাওঁ ব্লেক কালাৰডাল আমি পজিটিভ টাৰ্মিনেলত লগাই দিলো আৰু ৰেড কালাৰৰ যিডাল প্ৰব আছিল হেডাল আমি নেগেটিভ টাৰ্মিনেল লগাই দিলো একে ভ্যালুৱে দেখাইছে কিন্তু আগফালে এটা মাইনাস চিন দেখাইছে এটো মাইনাস চিনটো যেতিয়া দেখাব আগফালে তেতিয়া বুজিব লাগিব যে আমাৰ যিকোনো ডিসি সোৰ্সত প্ৰব কেডাল লগাওঁতে আমাৰ উল্টা পাল্টা হৈ আছে পজিটিভ নেগেটিভটো সঠিক জায়গাত পৰা নাই আৰু এই মিটাৰটোৰে এই মাল্টিমিটাৰটোৰে আৰু কি ধৰণৰ বস্তু আমি চেক কৰিব পাৰো টেষ্ট কৰিব পাৰো এটা কনডেন্সাৰৰ ভ্যালু কেনেকৈ জুখিব পাৰি এম্পিয়াৰ কেনেকৈ জুখিব পাৰি এসি ভোল্টেজ কেনেকৈ জুখিব পাৰি আৰু কন্টিনিউটি যিকোনো এটা পাৰ্টছৰ কন্টিনিউটি কেনেকৈ আমি চেক কৰিম ইয়াৰ নেক্সট পাৰ্ট 2 যেটো পাৰ্ট 2 ভিডিঅ'ত বিস্তৃতভাৱে ইয়াত আলোচনা কৰিম মাল্টিমিটাৰটোৰ আৰু এটা সেফটি প্ৰিকশন আছে লবলগীয়া সাৱধানতা আছে কি আছে যেতিয়া মাল্টিমিটাৰটো আমি ব্যৱহাৰ নকৰো কিছু সময়লৈ বা কিছু দিনলৈ ব্যৱহাৰ নকৰো এটো সদায় সাৱধান হ'ব লাগিব ইয়াৰ যেটো পাৱাৰ সুইচ আছে এই পাৱাৰ সুইচটো যাতে অফ থাকে গতিকে যদি আমি পাৱাৰ সুইচটো অন ৰাখো আমাৰ বেটাৰীটো ডিসচাৰ্জ হৈ যাব ডিসচাৰ্জ কন্ডিশনলৈ গুচি যাব এই ইয়েলো কালাৰৰ বুটামটো অকমান সময় প্ৰেছ কৰি ধৰিলে ইয়াৰ পাৱাৰটো অফ হৈ গুচি যাব আৰু ইয়াক কেতিয়াও হেমেকা জাগাত থব নালাগে যাতে এই মিটাৰটোত পানী ভিতৰলৈ নোহুমায় হেতু ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু দীৰ্ঘদিনলৈ ব্যৱহাৰ নকৰাকৈ থৈ দিলেও ই মিটাৰটোৰ ভিতৰৰ সাৰ্কিটটো ফাংগাছ হোৱাৰ চান্স থাকে সময়ে সময়ে মিটাৰটো ব্যৱহাৰ কৰি থাকিব লাগে আৰু এই ধৰণৰ সৰু সৰু দুটামান সেফটি প্ৰিকশন যদি আমি ইউজ কৰো এই মিটাৰটো বহু দিনলৈ ব্যৱহাৰ কৰি থাকিব পৰা যায় এটো সুন্দৰকৈ মিটাৰটো পেকেটৰ ভিতৰত ভৰাই পেকেটটো বন্ধ কৰাৰ পিছত যদি আমি সুবিধা হয়
গোটেই বাকচটো এটা ৱাটাৰপ্ৰুফ বেগৰ ভিতৰত যদি আমি থৈ দিওঁ তেতিয়াহ'লে বেছি সেফটি কণ্ডিশ্যনত থাকিব আৰু যদি ভিতৰত পেকেটৰ ভিতৰত এটা সিলিকা জেলৰ পেকেট আমি ৰাখিব পাৰোঁ তেতিয়াহ'লে সাৰ্কিটত যিটো সালফেশন হয় ফাংগাছ হয় সেই ফাংগাছটো হি প্ৰিভেন্ট কৰিব ফাংগাছটো হ'ব নিদিয়াকৈ ৰাখিব যদি সিলিকা জেল দ্ৰব্যবিধ আমি ভিতৰত ৰাখি দিব পাৰোঁ আৰু যিসকলে ইলেক্ট্ৰিকৰ কাম কৰে ইলেক্ট্ৰনিক্সৰ কাম কৰে ৰিপেয়াৰিঙৰ কাম কৰে মোবাইল ৰিপেয়াৰিঙৰ কাম কৰে ইলেক্ট্ৰনিক্সৰ ৰিপেয়াৰিং ৰেডিঅ' টিভিৰ কাম কৰে এই ধৰণৰ টেকনিচিয়ানবিলাকে যদি এনেকুৱা এটা মিটাৰ সুন্দৰ মিটাৰ এটা লগত ৰাখে তেতিয়াহ'লে এই কামটো বহুত সুন্দৰকৈ কৰিব পাৰিব আৰু নিয়াৰিকৈ কৰিব পাৰিব যদি এই মিটাৰটো আমাৰ লগত নাথাকে এজন টেকনিচিয়ানৰ লগত নাথাকে তেতিয়াহ'লে আমাৰ এটা কাম শুদ্ধভাৱে আমি কৰিব নোৱাৰোঁ গতিকে মই ভাবিছোঁ যিসকল টেকনিচিয়ান আছে এনেকুৱা এটা সুন্দৰ মিটাৰ লগত ৰাখক আৰু খুব নিয়াৰিকৈ কাম কৰি আগবাঢ়ি যাওক গতিকে আজিলৈ ইমানেই আৰু এই ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব যেহেতু পৰৱৰ্তী ভিডিঅ' মই আপলোড কৰাৰ লগে লগে যাতে আপোনালোকে নটিফিকেশ্যনবিলাক সময়মতে পায় চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কিবা যদি মোক জনাবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব ধন্যবাদ আজিলৈ ইমানেই